চিৰাং জিলা হজ কমিটিৰ আয়োজনত আজি আমাৰ চিৰাং জিলাৰ পৰা 22জনীয়া আমাৰ হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ এইটো অনুষ্ঠান হজ যাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ যিখিনি সুবিধা অসুবিধা এইবিলাক আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকক ভেকচিনেশ্যন দিয়াৰ যিটো ব্যৱস্থা আছে সেইখিনি কৰা হ'ল গতিকে এটাই কথা চবৰে তেওঁলোকে মক্কাত যাব আল্লাহৰ লগত কানেকশ্যনত তেওঁলোকে যাব সুচাৰুৰূপে যাতে গৈ তেওঁলোকে আকৌ ঘূৰি আহিব পাৰে সকলোৱে প্ৰাৰ্থনা জনাইছোঁ আৰু মোৰ তৰফৰ পৰা হজ যাত্ৰীসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকে বিশ্ব শান্তিৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ শান্তিৰ কাৰণে আমাৰ অসমৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ সমূহ ৰাইজৰ কাৰণে তেওঁলোকে নিশ্চয় আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু এই কথাখিনি তেওঁলোকে আমাক অৱগত কৰিছে সুন্দৰ এটা পৰিৱেশ আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনবোৰত আমি মানৱ জাতি হিচাপে একেলগে সকলো জাতি ধৰ্মাৱলম্বী একেলগে এই বসবাস কৰাৰ কাৰণে যিটো পৰিৱেশ যাতে আল্লাহ ঈশ্বৰ ভগৱানে আমাক দিয়ে ইয়াৰ কাৰণে সকলোৱে কামনা কৰিছোঁ সুন্দৰভাৱে আজি যিটো সম্বৰ্ধনা অনুষ্ঠান কৰিব थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्टोरनिफ्राय इम्पल्स आसाम एपखौ डाउनलड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन